ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিব বিচৰা বাংলাদেশ আজি আকৌ পুনৰ এবাৰ 100 ৰানৰ আগতে আউট হৈ গ'ল। অষ্ট্ৰেলিয়াৰ হাতত দ্বিতীয় ইনিংছত কেৱল মাত্ৰ 95 ৰানতে অল আউট হৈ গ'ল আৰু মেচখনত ইনিংছ ব্যৱধানত পৰাজয় বৰণ কৰিলে। এটা ইনিংছ আৰু 51 ৰানৰ ব্যৱধানত পৰাজয় বৰণ কৰিলে বাংলাদেশে। আৰু যদি দুটা ইনিংছ চাই বাংলাদেশৰ দুটা ইনিংছ মিলি কেৱল মাত্ৰ 72 অভাৰহে খেলিব পাৰিছে, কেৱল মাত্ৰ 72 অভাৰ। টেষ্ট ক্ৰিকেট এটা দিনত 90 অভাৰ্ছ হয় আৰু দুটা ইনিংছ মিলি এদিনে খেলিব নোৱাৰিলে আৰু মেচখনত একেবাৰে লজ্জাজনকভাৱে পৰাজয় বৰণ কৰিলে। কেৱল মাত্ৰ দুদিন আৰু এটা ছেশ্যন বাকী আছিলে। টি ব্ৰেকৰ পিছত প্ৰথম দুটা অভাৰৰ ভিতৰতে অল আউট। মানে 1.5 দিনতে খেলা শেষ। 1.5 দিনতে 5 দিনৰ খেল 1.5 দিনৰ ভিতৰতে পৰাজয় বৰণ কৰিলে, লজ্জাজনকভাৱে পৰাজয় বৰণ কৰিলে বাংলাদেশে। অষ্ট্ৰেলিয়াৰ হাতত একেবাৰে বিধ্বস্ত হৈ গৈছে। কিবা কাৰণত এটা অঘটন হৈ পেলাই প্ৰথম মেচখনত জয়লাভ কৰিছিল। তাৰ অষ্ট্ৰেলিয়াক পৰাজিত কৰিব পাইছিল প্ৰথম মেচখনত, কিন্তু তাৰ পিছতে বাংলাদেশৰ যিটো তুলপাৰ লাগি গৈছিল, ভাৰততকৈ শক্তিশালী, ভাৰততকৈ ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ যিটো পইণ্ট টেবুল, তাত সিহঁতে 4ৰ্থ নম্বৰত আছে, ভাৰত 5ম নম্বৰত আছে। কিন্তু আজি যে পৰাজয় বৰণ কৰিলে, ইয়াৰ পিছত যিটো পইণ্ট টেবুল ওলাই আহিব, তাত কেই নম্বৰত থাকে আৰু কিমান তললৈ বাংলাদেশ নামি আহে, ইয়াৰ পিছতহে হ'ব। আৰু এটা মেচৰ দুয়োটা ইনিংছতে 100 ৰান কৰিব নোৱাৰিলে। প্ৰথম ইনিংছত 64 ৰানতে অল আউট হৈছিল আৰু দ্বিতীয় ইনিংছত 95 ৰানতে অল আউট হৈছিল। আজি ক'ত গ'ল এই বাংলাদেশৰ ভণ্ডামীসকলে? লুকাই আছে নেকি? ওলাই আহক বাংলাদেশৰ ভণ্ডামীসকলে আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেই ভণ্ডামীসকলৰ ওচৰত গৈ পায় ভিডিঅ'টো।